মোৰ আগতো সমষ্টি নাছিল, এতিয়াও সমষ্টি মই বাছি লোৱা নাই। এইটো দলে ঠিক কৰিব, কাৰণ এতিয়া এই সম্পৰ্কে ক'বলৈ সময় হোৱা নাই, কাৰণ মই হয়তো বেলেগ ক্ষেত্ৰতো যাব পাৰে। আচ্ছা, যেহেতু এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল বা আপোনাৰ যিটো সমষ্টি পুনৰ বাক্সাত হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? মই এইটো নাকওঁ, অসুবিধা নাই, কিন্তু মই কি সিদ্ধান্ত ল'ম পিছত মই দলৰ মজিয়াত কম আৰু এতিয়া নকওঁ। মোৰ আগতো সমষ্টি নাছিল, এতিয়াও সমষ্টি মই বাছি লোৱা নাই। এইটো দলে ঠিক কৰিব, কাৰণ এতিয়া এই সম্পৰ্কে ক'বলৈ সময় হোৱা নাই, কাৰণ মই হয়তো বেলেগ ক্ষেত্ৰতো যাব পাৰে। আচ্ছা, যেহেতু এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল বা আপোনাৰ যিটো সমষ্টি পুনৰ বাক্সাত হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? মই এইটো নাকওঁ, অসুবিধা নাই, কিন্তু মই কি সিদ্ধান্ত ল'ম পিছত মই দলৰ মজিয়াত কম আৰু এতিয়া নকওঁ। মোৰ আগতো সমষ্টি নাছিল, এতিয়াও সমষ্টি মই বাছি লোৱা নাই। এইটো দলে ঠিক কৰিব, কাৰণ এতিয়া এই সম্পৰ্কে ক'বলৈ সময় হোৱা নাই, কাৰণ মই হয়তো বেলেগ ক্ষেত্ৰতো যাব পাৰে। আচ্ছা, যেহেতু এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল বা আপোনাৰ যিটো সমষ্টি পুনৰ বাক্সাত হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? মই এইটো নাকওঁ, অসুবিধা নাই, কিন্তু মই কি সিদ্ধান্ত ল'ম পিছত মই দলৰ মজিয়াত কম আৰু এতিয়া নকওঁ। মোৰ আগতো সমষ্টি নাছিল, এতিয়াও সমষ্টি মই বাছি লোৱা নাই। এইটো দলে ঠিক কৰিব, কাৰণ এতিয়া এই সম্পৰ্কে ক'বলৈ সময় হোৱা নাই, কাৰণ মই হয়তো বেলেগ ক্ষেত্ৰতো যাব পাৰে। আচ্ছা, যেহেতু এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল বা আপোনাৰ যিটো সমষ্টি পুনৰ বাক্সাত হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? মই এইটো নাকওঁ, অসুবিধা নাই, কিন্তু মই কি সিদ্ধান্ত ল'ম পিছত মই দলৰ মজিয়াত কম আৰু এতিয়া নকওঁ। মোৰ আগতো সমষ্টি নাছিল, এতিয়াও সমষ্টি মই বাছি লোৱা নাই। এইটো দলে ঠিক কৰিব, কাৰণ এতিয়া এই সম্পৰ্কে ক'বলৈ সময় হোৱা নাই, কাৰণ মই হয়তো বেলেগ ক্ষেত্ৰতো যাব পাৰে। আচ্ছা, যেহেতু এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল বা আপোনাৰ যিটো সমষ্টি পুনৰ বাক্সাত হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি? মই এইটো নাকওঁ, অসুবিধা নাই, কিন্তু মই কি সিদ্ধান্ত ল'ম পিছত মই দলৰ মজিয়াত কম আৰু এতিয়া নকওঁ।